নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ, লগতে সুপ্ৰভাতো জনাইছোঁ। এইখিনি লৈ লৈছোঁ হালধি পাত আৰু তৰা পাত, লগতে লৈ লৈছোঁ নাৰিকল আৰু এয়া কলপাতৰ ঠাৰি মই ৰছী বান্ধিবৰ কাৰণে বনাই লৈছোঁ। আৰু আজি বনাবলৈ লৈছোঁ খেতি শেষ হোৱাৰ পাছত নাঙলতোলা পিঠা। আমাৰ এইফালে নাঙলতোলা পিঠা বুলিয়ে কয় আৰু টোপোলা পিঠাও বুলি কয় এই পিঠাটোৰ নাম। আৰু পিঠাগুড়ি লৈ লৈছোঁ। পিঠাগুড়িখিনি বৰা চাউল আৰু ভাত খোৱা চাউল দুইটা মিক্স কৰি লৈছোঁ আৰু লগতে লৈ লৈছোঁ গাখীৰ, তাৰপিছত দি দিছোঁ গুড় আৰু নাৰিকল ৰুকি লোৱাখিনি। নাৰিকল অলপ কম হ'ল, নাৰিকল অলপ বেছি দিলে খাবলৈ বেছি ভাল হয়। তাৰপিছতে এইখিনি মই হালধি পাতত এনেকৈ বান্ধি দিছোঁ আৰু এনেকৈ পানীত উতলাই দিম। আৰু হালধি পাত আৰু তৰা পাতখিনি বান্ধিবৰ কাৰণে অলপ লেৰেলাই লৈছিলোঁ, এইটো দেখাবলৈ নহ'ল। হালধি পাত আৰু তৰা পাতখিনি কম হোৱাৰ কাৰণে মই কলপাত দি দিলোঁ। কলপাতটো মই লেৰেলাই ল'লোঁ আৰু এই পিঠাটো সকলোৱে খাব পাৰে, কোনো অপকাৰ নকৰে, খাবলৈও বহুত সোৱাদ হয়। আৰু টোপোলাখিনি বান্ধি হৈ গ'ল। পানী অলপ লৈ লৈছোঁ কেৰাহীখনত, ইয়াতে দি দিছোঁ পিঠাৰ টোপোলাকেইটা। পিঠাটো কেতিয়াও যদি বনাই কোনোবাই খোৱা নাই তেতিয়া এবাৰ খাই চাব, খাবলৈ খুবেই ভাল হয়। আৰু পিঠাখিনি উতলি হোৱাৰ পিছত ভালকৈ উতলোৱাৰ পাছত এয়া মই কাঢ়ি লৈছোঁ। পাতকেইখিলা মই গুচাই আপোনালোকক দেখাম। আৰু পিঠাটো বৰা চাউল বেছিকৈ দিলে অলপ বেছি লিকটীয়া হয়, সেইকাৰণে দুইটা মিক্স কৰি দিলে খাবলৈ ভাল হয়। পিঠাখিনি গুচাই হৈ গ'ল। এতিয়া ইয়াতে দি দিম অলপ গৰম গাখীৰ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকক দেখাবলৈ। আকৌ এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।